আপুনি বাৰু কথা এটা লক্ষ্য কৰিছেনে অসমত এতিয়া অসমীয়া মিস্ত্ৰীৰ সংখ্যা হ্ৰাস পাই আহিছে। আপুনি পকা মিস্ত্ৰীৰ কথাই কওক বা কাঠৰ মিস্ত্ৰীৰ কথাই কওক। দৈনিক হাজিৰা কৰা লোকৰ সংখ্যাও বৰ্তমান অসমত হ্ৰাস পাই আহিছে। আপুনি হয়তো ভাবিব যে অসমৰ মানুহবোৰ ধনী হৈছে, কিন্তু নাই হোৱা। চৰকাৰে যোগান ধৰা বিনামূলীয়া চাউলৰ ভাতকেইটা খাই মাইক্ৰ' ফাইনেন্স গোটৰ লোনেৰে কিনা মোবাইলত ইউটিউবৰ ভিডিঅ' চাই তেওঁলোকে সময়বোৰ কটাইছে। তেওঁলোকৰ গাতো দুখ নাই, কামলৈ বুলিতো ওলাই যায়েই, কিন্তু সদায়নো কিমান আৰু কামলৈ বুলি গৈ ঘূৰি ঘূৰি আহিব। আৰু সেইবাবে তেওঁলোক আজিকালি নোযোৱা হৈছে। কিন্তু ঘৰবোৰতো বনাই আছে। আপুনি যদি এটা সমীক্ষা কৰি চায় তেনেহ'লে দেখিব যে প্ৰতিখন নগৰ চহৰত প্ৰতিদিনে অতি কমেও 20ৰ পৰা 50টা নতুন বিল্ডিং বা ঘৰৰ কাম আৰম্ভ হয়। আৰু এটা বিল্ডিং আৰম্ভ হোৱাৰ মানেই তাত বহুত লোকে সংস্থাপন লাভ কৰিব পাৰে। তাত বহুত লোকৰ প্ৰয়োজন হয়, বহুত শ্ৰমিকৰ প্ৰয়োজন হয়, তাত পকা মিস্ত্ৰীৰ প্ৰয়োজন হয়, তাত কাঠ মিস্ত্ৰীৰ প্ৰয়োজন হয়, তাত ইলেক্ট্ৰিচিয়ানৰ প্ৰয়োজন হয়, তাত ইণ্টেৰিয়াৰ ডিজাইনাৰৰ প্ৰয়োজন হয়, তাত ৰং কৰা মানুহৰ প্ৰয়োজন হয়, তাত টাইলছৰ মিস্ত্ৰীৰ প্ৰয়োজন হয়। প্ৰতিটো বিল্ডিঙত অতি কমেও 200ৰ পৰা 500 লোকে সংস্থাপন লাভ কৰিব পাৰে। তাৰ পাছতো অসমীয়া মিস্ত্ৰীসকলে এনেদৰে ঘৰত কিয় বহি থাকিব লগা হৈছে? উত্তৰ এটাই, মাৰ্কেটত আজিকালি অসমীয়া মিস্ত্ৰীৰ ডিমাণ্ড নাই। আজিকালি গাঁওবোৰতো অসমীয়া মিস্ত্ৰী লগাব নিবিচাৰে। বাহিৰৰ পৰা অহা মিস্ত্ৰীয়ে গাঁওবোৰতো কাম কৰে। তাৰ বাবে দোষ কাৰ? আপুনি হয়তো ক'ব যে ঘৰ বনোৱা লোকসকলৰ গাত দোষ, কাৰণ তেওঁলোকে অসমীয়া মিস্ত্ৰীক লগাব নিবিচাৰে। কিন্তু তেওঁলোকৰ গাতো দোষ নাই। অপ্ৰিয় হ'লেও সত্য যে বৰ্তমান সময়ত অসমৰ প্ৰায় 60-70% মিস্ত্ৰীয়ে অনভিজ্ঞ। তেওঁলোকে ভালকৈ একো প্ৰশিক্ষণ নোলোৱাকৈয়ে তেওঁলোকে মিস্ত্ৰী হৈছে, তেওঁলোকে কাম আৰম্ভ কৰি দিয়ে। এই সপ্তাহত গোসাইগাঁৱত মছলা মাৰি থকা মিস্ত্ৰীজনে, যোগালীজনে 5ৰ সপ্তাহত গৈ দেখিব আপোনাৰ কোনোবা এখন গাঁৱত হেড মিস্ত্ৰী হিচাপে কাম লৈছেগৈ। ওলমটোও ভালকৈ ধৰিব নাজানে। তাৰ পাছতো যেতিয়া তেওঁ হেড মিস্ত্ৰী হৈ এটা ঘৰৰ ঠিকা ল'ব, তেতিয়া তেওঁৰ তলত থকা মিস্ত্ৰীসকলে কি কাম কৰিব সেয়া নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিবই। ঘৰবোৰ ঠিকেই বনাব, কিন্তু প্ৰতিটো ঘৰতে বিসংগতি ওলাব। আপুনি যদি অসমীয়া মিস্ত্ৰীয়ে বনোৱা ঘৰসমূহৰ এটা সমীক্ষা চলাই চায়, তেনেহ'লে দেখিব 60-70% ঘৰতে কিবা নহয় কিবা এটা বিসংগতি আছে। হয়তো কোনোবাটোৰ দেখিব ঘৰৰ ৱালখন বেকা, কোনোবাটো দেখিব ৰুমবোৰ কুণীয়া, টাইলছ লগোৱাৰ পাছত যেনি তেনি বেকা বেকি হৈ পৰিছে, খুটাবোৰ নিমিলে, টিং লগাওঁতে দেখিব কোনোবা এফালে বেছিকৈ ওলাই গৈছে, কোনোবা এফালে বেছিকৈ সোমাই গৈছে। এই 60-70% অনভিজ্ঞ মিস্ত্ৰীৰ বাবে বাকী সেই 30-40% কাম জনা ভাল অসমীয়া মিস্ত্ৰীৰ বদনাম হৈছে। এক কথাত ক'বলৈ গ'লে উলুৰ লগত বগৰী পোৰা হৈ আছে। আপুনি যদি নতুন ডিজাইনৰ ঘৰ এটাৰ কথা কয়, তেওঁলোকে বনাব নোৱাৰে, তথাপি কিন্তু তেওঁলোক তললৈও নাহে। কোনোবা নাম নুশুনা গাঁওখনৰ কথা ক'ব, সেইখন গাঁৱত এনেকুৱা ডিজাইনত ময়ে বনাইছিলোঁ, কিন্তু ভাল নলগাৰ বাবে সেইখন ভাঙি পেলাব লগা হ'ল। সেই বুলি কোৱাৰ পাছত কোন গৃহস্থই বাৰু ইমানবোৰ টকা খৰচ কৰি আকৌ নতুন ডিজাইনৰ এটা ঘৰ বনোৱাৰ কথা চিন্তা কৰিব? শেষত গৈ মিস্ত্ৰীৰ মতেই ঘৰবোৰ হয়। মিস্ত্ৰীৰ যেনেকুৱা সুবিধা হয় তেওঁলোকৰ, সেইমতেই ডিজাইন এটাৰ কথা কয় আৰু সেইমতেই ঘৰবোৰ বনায়। কথাত কিন্তু তেওঁলোক কেতিয়াও তললৈ নাহে। অদ্ভুত কিছুমান কথা কৈ দিয়ে। কোনোবাজনে ক'ব অৰুণাচলত মই ডাঙৰ বিল্ডিং বনাইছোঁ, কোনোবা এজনে কৈ দিব নাগালেণ্ডত মই ডাঙৰ কলেজ বনাইছোঁ, কোনোবা এজনে ক'ব টাউনত মই 3মহলীয়া ঘৰ বনাইছোঁ, 4মহলীয়া ঘৰ বনাইছোঁ। কিন্তু সেই বিল্ডিং বনোৱা, কলেজ বনোৱা, 3মহলীয়া, 4মহলীয়া ঘৰ বনোৱা লোকসকলে শেষত আহি আপোনাৰ ঘৰতে ভেণ্টিলেটৰখন লগাব বেকাকৈ। বাহিৰৰ মিস্ত্ৰীয়ে 8 বজাত আহি কামত ধৰে, কিন্তু আপুনি যদি ঘৰৰ ওচৰৰে কোনোবা এজন অসমীয়া মিস্ত্ৰীক লগায়, তেওঁ মানুহৰ ঘৰত ফুৰি তামোল খাই খবৰ খাতি লৈ আহি 10 বজাত আপোনাৰ ঘৰ পাবহি। 1 বজাৰ লগে লগে তেওঁলোকে লাঞ্চ ব্ৰেক ল'ব, 2 ঘণ্টামান তেওঁলোকে তামোল খাই কথা পাতি কটাব। আৰু 4 বজাৰ লগে লগেই তেওঁলোকে বস্তু বাহনি সামৰিব। তেওঁলোকে কিমান পাল মাৰে আৰু আপোনাৰ বস্তু বাহনি কিমান নষ্ট কৰে, সেয়া যদি আপুনি জানিব বিচাৰে, তেনেহ'লে তেওঁলোক যোৱাৰ পাছত আপুনি আপোনাৰ ওচৰত যদি পুখুৰী আছে বা কুঁৱা আছে, সেইসমূহত এবাৰ আপুনি এডাল বাঁহ জুবিয়াই চাব। 4 বজাৰ লগে লগে তেওঁলোকৰ যিখিনি মিক্সাৰ আছিলে, চিমেণ্ট বা বালিৰ যিখিনি মিক্সাৰ থাকে, সেই মিক্সাৰবোৰ তেওঁলোকে বাল্টিত ভৰাই নি পানীৰ তলত পেলাই দিয়েগৈ। তাৰোপৰি একে সময়তে 5টামান ঘৰ ল'ব, ইঘৰত দুদিন সিঘৰত দুদিন কৰি এবছৰত উলিয়াব লগা ঘৰটো 3 বছৰমান লগাব। তাৰোপৰি আপুনি যদি তেওঁক কেনেবাকৈ এডভান্সকৈ টকা দিয়ে, তেনেহ'লে এমাহমানলৈতো তেওঁক দেখাৰ কথা আপুনি নাভাবিবই। এদিন যাম সিদিন যাম কৰি তেওঁলোকে আনত গৈ য'ত ত'ত কাম কৰি থাকিবগৈ। চিমেণ্ট আনিবলৈ ক'ব, মানুহজন 3-4 দিনলৈ নাহিব। তাৰপাছত আপুনি তেওঁলোকৰ ঘৰলৈ গৈ খবৰ কৰিব, মানুহজন নাই, ক'ত গ'ল? খুলখালিকৰ বিয়া। ইমান দিনে এনেকৈয়ে চলি আছিল, কিন্তু এতিয়া আৰু নচলে, কাৰণ মানুহবোৰ টেঙৰ হৈছে। এটা সাধাৰণ আছাম টাইপৰ ঘৰ বনাবলৈও এতিয়া 20-22 লাখ টকাৰ খৰচ হয়। ইমান কষ্ট কৰি এটকা দুটকাকৈ সঞ্চয় কৰি বনাব বিচৰা ঘৰটো কেৱল অসমীয়া মিস্ত্ৰী হ'ল বুলিয়ে অনভিজ্ঞ এজন মিস্ত্ৰীক দি কিয় টকাখিনি বৰবাদ কৰিব? আৰু সেইবাবেই আজিকালি অসমীয়া মিস্ত্ৰীৰ সংখ্যা হ্ৰাস পাই আহিছে। মানুহে অসমীয়া মিস্ত্ৰীক কামত লগাব নিবিচৰা হৈছে। 60-70% এনেকুৱা অনভিজ্ঞ মিস্ত্ৰীৰ বাবেই বাকী 30-40% কাম জনা মিস্ত্ৰীও বদনামত পৰিছে, তেওঁলোকৰো কৰ্মসংস্থাপন হেৰুৱাইছে। আপুনি কিবা এটা কাম যদি কৰিব বিচাৰিছে, তেনেহ'লে সেই কামটোত প্ৰথমে অভিজ্ঞ হৈ লওক।
তাৰ পাছত আপুনি সেই কামটোলৈ আহক। ঘৰ এখন যিজন ব্যক্তিয়ে বনায় তেওঁৰ বাবে এখন সপোনৰ ঘৰ। আপুনি যদি বেকাকৈ বনাই থৈ গুচি আহে তেনেহ'লে গোটেই জীৱনটো তেওঁ সেই বেকা ৱালখন চাই চাই, সেই বেকা ভেণ্টিলেটৰখন চাই চাই, সেই বেকা দুৱাৰখন চাই চাই তেওঁলোক অস্বস্তিত কটায়। প্ৰথমে কামটো ভালকৈ শিকি লওক, তাৰ পাছত আপুনি কিবা এটা কাম কৰাৰ দায়িত্ব লওক। কাৰণ আপুনি এবাৰ বনাই দিয়াৰ পাছত সকলোৰে হাতত ইমান টকা নাথাকে যে ভাঙি পেলাই আকৌ ৱালখন নতুনকৈ বনাই দিব। কাৰণ সেই ৱালখনটো আপুনি আকৌ টকাখিনি বহন নকৰে, বহন কৰিব লাগিব গৃহস্থই। গতিকে তেওঁলোকৰ হাতত ইমান পইচা নাথাকে যে আপুনি এবাৰ বেকা কৰি দিলে কাৰণে আকৌ ভাঙি পেলাব। ঘৰ বনোৱাটো কোনো পাঠশালা নহয় আপুনি শিকিবলৈ। গতিকে প্ৰথমে ভালকৈ শিকি লওক, তাৰ পাছতহে কামত যাওক। ঠিকা মাৰিছে বুলি আপোনালোকে পাল নামাৰিব। ৩-১ মাৰিব লগা মছলাটো কেতিয়াও ৫-১ নকৰিব। ইউটিউবত চাহ বনোৱা, ভাত বনোৱা, মাহীয়েকৰ ঘৰলৈ যোৱা, পেহীয়েকৰ ঘৰলৈ যোৱা ব্লগবোৰৰ লগতে আপুনি আপোনাৰ কৰ্মক্ষেত্ৰৰ লগত জড়িত ২-এটা নতুন নতুন ব্লগো আপুনি চাওকচোন। বাহিৰতনো আপুনি কৰি থকা কামটো কেনেকৈ কৰে, কেনেকৈ নতুন নতুন প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰিছে, কেনেকুৱা নতুন নতুন ডিজাইন আহিছে, সেইসমূহৰ বিষয়েও জানিবলৈ চেষ্টা কৰক। নতুন নতুন প্ৰযুক্তিৰ বিষয়ে শিকক, নতুন নতুন মেচিনবোৰ চলাবলৈ শিকক। এক কথাত ক'বলৈ গ'লে আপুনি এজন পাকৈত কাৰিকৰ বা নিপুণ মিস্ত্ৰী হৈ উঠক। কোনোবাই হয়তো ভাবিব যে এই খাটি খোৱা লোকসকলক নৈনো কিয় সমালোচনা কৰিব লাগে, কিন্তু আমি ভাবোঁ কোনোবাই কৰি থকা ভুলটো দেখুৱাই দিবলৈ, অনভিজ্ঞ কোনোবাজনক অভিজ্ঞ কৰি তুলিবলৈ বহু ক্ষেত্ৰত সমালোচনাৰো প্ৰয়োজন আছে।